সকলোৰে মৰমৰ পংকজদাৰ অনুভৱত এটি কবিতা। অহংভাৱ আছে নেকি আপোনাৰ? আনৰ উন্নতি দেখিব নোৱাৰে নেকি আপুনি? জীৱনটো আপুনি নিজৰ নামতেই ব্যস্ত নেকি? আপুনি কাৰো কথা চিন্তা নকৰে নেকি? তেনেহ'লে সোমাই চাব আপুনি এবাৰ ICU কক্ষত আৰু বুজি চাব কিমান যন্ত্ৰণা থাকে জীৱনত। কেৱল খোৱা পিন্ধাই যে জীৱন নহয়, কেৱল নিজৰ বাবেই যে জীৱন নহয়, আৰু যে বহুত কিবা কিবি পাবলগীয়া থাকে। সেয়া বুজিব পাৰিব ICU কক্ষত সোমাই চালে। নতুবা এবাৰৰ বাবে আপুনি শ্মশানলৈ গৈ চাব। তাত উপস্থিত হৈও বুজিব পাৰিব জীৱন মানে কি। কিহক লৈ অহংকাৰ কৰে আপুনি? নিজৰ ঘৰখন নে নিজৰ পৰিয়ালক লৈ, নে আপোনাৰ ধন সম্পত্তি ইত্যাদি ইত্যাদি? আপুনি অহংকাৰী নেকি? নে মৃতব্যয়ী বুলি ভাবে নিজকে? আনক ঈৰ্ষা কৰি সোণ অৰ্জন কৰা ধৰণৰ মৃতব্যয়ী নেকি আপুনি? বুজিছো, সুস্থ আছে, কাকো নিবিচাৰে। এবাৰ অসুস্থ হ'লে বুজিব আত্মীয় কিয় লাগে। সেইকাৰণেই কৈছো, এতিয়াৰ পৰা মিলা প্ৰীতি বৰ্তাই ৰাখক। অহংকাৰী নহ'ব আপুনি। আকৌ সুধিছো, অহংকাৰী নেকি আপুনি?